छोटा मिस बड़ा धमाका ये इसको बोल হব আইটা খাবলে উৰফে অসম যোগেলে একদম ধামাকা হব আইটা মাংস সমান সোৱাদ পাইছে বুলি কৈছে ইয়ালে ই হে আছে মানে মাংগালে চাহ দিয়ে দিছে কেলা ডিলিশিয়াস সবে না জানিছ हेलो फ्रेंड्स वेलकम बैक टू माय YouTube चैनल আজি আমি এতিয়া লৈ আহিছো জল ভাই ঐ পই গল ঐ জল ভাই কাটু এ জল ভাই লৈ এতিয়া চকলিয়াম জলকীয়া আছে কাটি মেলি ধুনীয়াকে খাম আৰু জলকীয়া এইগাল জলকীয়া পুৰা ধামাকা মুঠতে জলকীয়া গুৰি ক'ত গ'ল জলকীয়া গুৰি ক'ত গুচি গ'ল এ আছে জলকীয়া গুৰি আৰু ইয়াত আছে এইটো ধনিয়া পুৰা ধুনীয়াকে ফটাফট কাটি লওঁ তাৰপিছত দেখাই আছো আপোনালোকক যুগলৰ নামটো বেলেগ দিব লাগিব জি বয়স জে বয়স इधर जल भाई खाएंगे हम अभी इधर बड़ा जल भाई है पूरा धमाकादार एकदम એટલે ধনিয়া আছে জলকীয়া আছে কুটি মিটিয়া বন্ধুসকল এই চেনেলটো সাবস্ক্রাইব কৰিব দেই বিনম্ৰ অনুৰোধ অসম যোগল ব্লগ আমি এতিয়া ইয়াত কাটিম জলকীয়া ইয়াত আছে জলকীয়া মিহি কে छोटा मिस बड़ा धमाका ये इसको बोल दे ओए ভালকে দোকান আপোনাৰ বন্ধুসকল এপিনা হসলা হক খাব আইটা খাবলে এই পিস খাই নাচিব লাগিব না মালু মিলাই লওঁ পুৰা কৈ দিয়ক আপোনাৰ বন্ধুসকল এয়া ধুনীয়াকৈ আমাৰ অলিভ যিটো হয় ইংৰাজীত অলিভ বুলি কয় অসমীয়া জল খায় এই অলিভটো আমাৰ মিষ্টাৰ অসম যুগল উৰফে অসম যোগেলে তেখেতে ধুনীয়াকৈ আমাক এইটো চাকনা বনাই ইয়াত তৈয়াৰ কৰি চাকনা কো জল পায় মাল নাই ইয়াত সুন্দৰকৈ তেখেতে বাওঁ হাতেৰে জলকীয়া কাটি আছে আমি সকলোৱে উপভোগ কৰিম আৰু এজন ভকতে আহি আছে আমাৰ মঞ্চত উৰি বাবা বুলি কৈ দিয়া উৰি বাবা এই সকলোখিনি আপোনালোকে দেখিবলৈ পাব তুমিও কৈ দিয়া উৰি বাবা আৰু এজন আহি গ'ল মেন নতুন পণ্ডিত পণ্ডিত ভালকে কৈ দিয়া আৰু উৰি বাবা উৰি বাবা জিৰণি কোঠাত সমূহ ভকতবৃন্দক লৈ কুলালা 91.9 FM এ মজা খাবা আৰু এতিয়া জলকীয়া গোন্ধাই আছে মলমলা একদম চকুত ধৰি গৈছে কিন্তু কাটি আছো খাব লাগিব তাৰপিছত ধামাকাদাৰ এইটো একদম ধনিয়া লোকেল নিজৰ বাৰী চিঙি আনিছো এতিয়া ইয়াৰ পুৰা মিহি মিহিকে কুটিম ইয়াত কি দিয়া হৈছে ইয়াত আছে মই মানুহটো উঠালে ক'লেহে ইয়াত জলকীয়া কুটি থোৱা আছে জলকীয়া গুৰি আছে জলফাই আছে আৰু এই ধনিয়া লোকেল পুৰা মলমলাই আছে একদম উৰি বাবা কৈ দিয়া এতিয়া খাম আৰু ৰে বাবা কেনেকুৱা লাগিব খাব আইফোনটো ৰখাই দিয়া ইমান কোৱালিটি মই কি কৰিম আই বনা ভিডিঅ' নবনাওঁ দেই বহুত আপলোড কৰোঁতে নেট লাগিব নেটৰ দাম বাঢ়ি গৈছে 250 টকা 1.5 জিবি পায় জিঅ' তাকো আমাৰ এঙাখোৱা ইয়াত নচলে 20 KB কে চলে এতিয়া এই ভিডিঅ'টো আপলোড কৰোঁ মানে ৰাতিপুৱা কৰি থ'ব লাগিব তেতিয়া গধূলিলে হ'বগৈ চাগে এতিয়া পেটটো মোৰ ক্লিয়াৰ হৈ যাব मुझे कैसा लगा মাইণ্ড ব্লয়িং পাৰফৰ্মেঞ্চ মাইণ্ড ব্লয়িং मजे में अभी वक्त है উৰি বাবা मजा आने में अभी वक्त है কি জলকীয়া মাংস খাব লাগিব আমাৰ এইজনে ফেহাই থকা না দিলে দুপিস খায় এখেতে কৈছে মাংসৰ সমান সোৱাদ পাইছে বুলি কৈছে এই বন্ধুৱে মাংসৰ সমান সোৱাদ পাইছে বুলি কৈছে ইয়ালে দেখা আকৌ মাংসমান জ্বলা এইটোৱে আপোনাৰ ফেমাছ ইউটিউবাৰ আমাৰ নমস্কাৰ দিয়ক আপোনাৰ পৰিচয় দি দিয়ক ইউটিউব চেনেলটোৰ কথা কৈ দিয়ক নমস্কাৰ মোৰ নাম শ্ৰী পাৰ্থ প্ৰেম দত্ত
মোৰ এটা ইউটিউব চেনেল আছে, আপোনালোকে আৱাৰ LTK কলেজ বুলি চাৰ্চ কৰিলে বিচাৰি পাব। লাইক শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইবো কৰি দিব। ৰেড চিলি মুঠতে ধামাকা। জ্বলা মুঠতে যাব নোৱাৰা হ'ব অকণমান পিছত। এই আমি এতিয়া এইখনত কেইবাটাও গৈ আছোঁ, কেইটা আছোঁ? সাতটা আমি আছোঁ ইয়াত। আৰু এইফালে ধুনীয়াকৈ মিলোৱা হৈছে জলফাই, পুৰা ধামাকাদাৰ জলফাই। জলকীয়া মানে এপোৱামান আছে, বেছি নাই এতিয়া, জলকীয়া এপোৱামান দিছোঁ। পুৰা ধামাকাদাৰ, মিলোৱা এনেকৈ এপিচ খাই কেনেকুৱা ফিলিং কেনেকুৱা? একদম কেনেকুৱা? গৰম হৈ গয়া মেৰা। মোৰ গৰম হৈ গ'ল, জ্বলি হৈ যায় নি? পানী চানী লাগে নি? জ্বলা होता है, पानी चानी लगे नी? पानी भी लगता है। अरे इधर ये ইয়াত পানী আছে, এই ধনিয়া ধোৱা আছে, একো নাই, কিন্তু জ্বলা হ'লে তাকে খাই দিব। মেলিবল দে ইমান খাওঁকে উৎপাদন আছে তহঁতি কেলা মেলিবল দে ধাৰাম গৈ হাতখন ধুই লৈছোঁ মোৰ খা এতিয়া খাই থাক কেলা যোনে যিমান খোৱা কেনেকুৱা পাইছে সুন্দৰ জ্বলা নাই এতিয়া এই এপিচ ট্ৰাই কৰিম। খাব লৈছোঁহে আমি মজা জ্বলা বহুত হৈছে, খাব লাগিব তথাপিও। আৰু এইফালে ফটোগ্ৰাফাৰ আহি গ'ল। ফটোকপি কাক দিবা তুমি? ষ্টেটাছ দিবা নে? অঁ হেঙাই আছে নে কি হৈছে? তোমাৰ মোবাইলটো মানে অকণ ঘূৰি গৈছে। আইফোন যে আইফোনটো তুমি নেদেখুৱালা, সেইটো কাৰণে মনটো দুখ লাগি গ'ল। আমি এতিয়া A few moments later. জলফাই খাই ই হেহাই আছে। ই থাকিব পোৱা নাই। ই কানু হৈ গ'লগে। আমাৰ পুলিন কেনেকুৱা তোমাৰ পাৰফৰ্মেঞ্চ? ই কানু হৈ আছে। জলফাই খাই পলাইছে যে কেলে? চব জলফাই খাই পলাই হৈছে কানু। This is normal জ্বলা। मजा आया। Delicious. সি জলফাই ধুই খাইছে জলকীয়া, তথাপিও মানে জলফাই নোখোৱাকৈ নাথাকে। ধুই খাই দিলে কিন্তু খাবই। পাৰফৰ্মেঞ্চ ফিলিং কোৱা। চবে জলফাই খাই ইয়াত বাকৰি আছে। চব পাগলা গৈছে জলফাই খাই চব পগলা হৈ গৈছে। ইমান জ্বলা হৈ গ'ল, চব এতিয়া বাগৰি দিব। ইয়াত বাগৰি দিলে তথাপি এতিয়া বহুতখিনি আছে, খাব লাগিব। এই ৰাখ চক্ৰবত মজা জলফাই খাই মানে কি কওঁ কি নকওঁ লাগিছে। ইয়াত জ্বলা লাগি পগলা হৈ গৈছে, জ্বলাত পগলা হৈ গৈছে। আজি পুলিন বাচি গৈছে। আজি পুলিন ঘূৰা পোৱা নাই। পুলিনে এতিয়ালৈকে এৰি দিয়া নাই, ধৰি আছে। আৰু কেতিয়ালৈকে ধৰি থাকিব? আমাৰ লগলৈকে থাকিবনে? এতিয়া চবৰে অৱস্থা বেয়া হৈ গৈছে। সেইটো যেন তেনে খতম কৰোঁ, তাৰপিছত লগ পাই আছোঁ। আমি মানুহে ৰাস্তাৰ পৰা ধৰি আনিছোঁ। যাওঁ ৰাস্তাৰ পৰা মানুহ ধৰি আনিছোঁ আমি পুৰা এয়া আমি একদম পুৰা মানুহ মাতি আনিছোঁ জলফাই খাবলৈ। জলফাই খাব লাগে। যা জলফাই
এই দেখোন বিন্দাছ খাই আছে বিন্দাছ হ'ব ধুনীয়াহে কি জ্বলা খাব পাৰে দুটা জলকীয়া কুটিছোঁ ইমান জ্বলা হ'লে কেনেকৈ হ'ব ঠিকে আছে ইমান জ্বলা নহয় অঁ অঁ আহক 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 এই আহক খাব পাৰি খাব পাৰি খাব পাৰিতো আৰু মিলা প্ৰীতিকে থাকিব লাগে সদায় মানুহৰ মাজত অকণমান আছেগৈ মই এতিয়া চব জলকীয়া এটা কৰি খাই থাকিম অকণমান আছেগৈ এইকণ এতিয়া খোৱা মুঠতে খোৱা খাব লাগে কোনো হাৰ মনা নাই চবেই এপিচ এপিচ হ'লেও তাই কৰিয়ে আছে জেতুকা দুহাতৰ দুগলক মই এপিচ দিম তই ইউটিউবাৰ নহয় জানো খাব লাগে খা এইবিলাক সৰু সৰু আমনি কথা পানী পইচা জ্বলা মানুহে জ্বলা খাই মানুহে ভাবিব এতিয়া নিচা হৈ গৈছে জ্বলা খাই মানুহে ভাবিব নিচা হৈ গৈছে यूट्यूब चैनल में आप सभी का स्वागत है আমি এতিয়া চব ধামাকাদাৰ হৈ গ'ল এয়া আছেগৈ এইকণ দিয়া খালে খাব পেলালে পেলাব আমি খাব লাগিব আমি হাঁহ মাৰি দিলোঁ হৈ গ'ল আমি বহুত খাই দিলোঁ এতিয়া আৰু খাব নোৱাৰোঁ এতিয়া এয়া কোৱা নাই খা মজা মজা ষ্টপ দেই আৰু খাব নোৱাৰি আৰে এইবিলাক ধামাকাৰা এইবিলাক মানে এণ্টাৰটেইনমেণ্টৰ একদম জুই আমাৰ ইয়াত তেলেন ইমান ভাগি আছে তেলত মানে ইমান ভৰ্তি হৈ আছে মানে পুৰা অঁ খাই আছো এতিয়া গোটেই জলকীয়া কালকে দি দিছে কিন্তু জ্বলা পোৱাই নাই মজা লাগিছে মজা ফিলিং কোৱা প্ৰথমতে খালোঁ এতিয়া খাই শেষ হৈ গ'লগৈ জলকীয়া দুটুকুৰামান আছে কিন্তু এতিয়া তথাপিও এৰি দিয়া নাই জলকীয়া দুটুকুৰাও মানে মাৰিব মুখখন মেলি নাথাকিবা মাখি চাকি সোমাই যাব নহয় মুখখন মেলি আছে মাখি সোমাই গুচি যাব গম পোৱা নাই জ্বলা এনেকুৱা জ্বলা হৈ গ'ল চব জ্বলা হৈ গ'ল জ্বলা এনেকুৱা জ্বলা হৈ গ'ল মজা মজা জ্বলা খোৱা মুঠতে এই লাষ্টৰ এই টিপটিটা দিলে নি মাংস জিগাল গাল দি দিছে চবে জলফাই খাই একদম পুৰা টেঙা জ্বলা ওপৰত মানে থাকিব পৰা নাই এটা পানী আনিছে পানী আৰে পানী লগত ধোৱা ধৰি গৈছে পানী খাবলৈ ধোৱা এইটো পানীৰ লগত ধৰিছে গ'লে কেনেকুৱা তইতো নাখালি তই খোৱাহেঁতেনে নাই মই নাখাওঁ বুলি ये हमारे साथ है बी बॉयज भाई ये हमारा मोटिवेशन है ये बहुत आगे तक जाएगा अभी হ'ব পাৰি ই আমাৰ এতিয়া কি শিকাব য়োগা নে ব্যায়াম কৰিবলৈ কি শিকাবা ভালকৈ কোৱা জলফাই খাই ব্যায়াম কৰিব লাগিব জলফাই খাই মানে কেনেকৈ খিনাই ই মানে এতিয়া শিকাব আমাক তাকে দেখাই আছোঁ কোৱা ये कौन सा है এইটো কি চতুৰ্থ শ্ৰেণী শিকাইছিলে নেকি স্কুলত জলফাই খাই এনেকৈ খিনাই এইজন ভাত কিমান থালি খাওঁ দেখাই ভাত কিমান থালি খাওঁ কিমান 4 হেতা হেতাখন ইমান ডাঙৰ নে ইমান মাংস হ'লে ইমান मजा आया এতিয়া নাই এই জলফাই শেষ হৈ গ'ল জলকীয়া 1টামান আছে
এতিয়া পেলাই দিওঁ এখন গোটেই লেতেৰা কৰি দিলে এখন চফা কৰিব লাগিব এতিয়া ইজনী ঘৰটো চফা কৰিব লাগিব নহ'লে মানে কি বেয়া হ'ল কথাটো চফা কৰিবলৈ হ'লে আমি এতিয়া যাম ঐ এখন চফা কৰ মই ভৰাই মেলি দিলোঁ পেলাই থৈ যা এইটো পেলাই থৈ যা ঠিক আছে কটাৰীখন এতিয়া দি থৈ আহোঁগৈ জলফাই খাই চবৰে অৱস্থা বেয়া চবে মটন চটন খাই আছে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত আৰু এটা লগ পাই আছোঁ নতুন ভিডিঅ'ৰ লগত আহি থাকা এয়া আমি এতিয়া নাৰিকল মটন খাম জ্বলা হৈ গ'লতো বহুত নাৰিকল মটন পূৰা ধামাকা আৰু আজিলৈ ভিডিঅ'টো ইমানতে আৰু এদিন লগ পাম এটা ধামাকা ভিডিঅ' হেতি গুড বাই